মডেল কিমান চলিছে বুলি ক'বলৈ গ'লে 935 একদম বহুত কম চলি আছে নতুন মডেল হয় নেকি স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আজি মই আপোনালোকক এনেকুৱা এটা স্থানলৈ লৈ যাম নতুনকৈ খোলা হৈছে এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ক'বলৈ গ'লে আমাৰ ঘৰৰ ওচৰতে বুলি ক'ব লাগিব একদম নিচেই কাষতে বুলি ক'ব লাগিব এটা নতুনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰা হৈছে আৰু এইখিনিলৈ মন কৰক কি লিখা আছে চিন্তামৰা ছেকেণ্ড হেণ্ড ষ্ট'ৰ একদম মানে চিনামৰা প্ৰথমখন ছেকেণ্ড হেণ্ড ষ্ট'ৰ হয় যোৰহাটততো কেইবাখনো মই দেখুৱাইছে কিন্তু এখন চিনামৰা প্ৰথমখন ছেকেণ্ড হেণ্ড ষ্ট'ৰ আৰু ইয়াত লিখা আছে ইয়াৰ সকলো ধৰণৰ মটৰ চাইকেল আৰু গাড়ী বেচা কিনা কৰা হয় আৰু ইয়াৰ কণ্টেক্ট নম্বৰটো আছে এইটো মন কৰক ইয়াতে আছে কণ্টেক্ট নম্বৰ আৰু প্ৰথমতে পোনপ্ৰথমে মই অনাৰজনৰ লগত চাহ চিনাকি কৰি দিছোঁ এয়া আছে আমাৰ ঘৰৰ ওচৰে বুলি ক'বলৈ পায় 1 কিলোমিটাৰ আঁতৰত নমস্কাৰ সকলোকে মই শুভেচ্ছা জনাইছোঁ হয় স্বাগতম জনাইছোঁ মোৰ চেনেলত আপোনাৰ আৰু এই মানে দোকানখন বহুত দিনৰ পৰা আশা কৰি আছিলোঁ মই আৰু মানে আমাৰ ইয়াত অকল ছেকেণ্ড হেণ্ড বুলিয়ে নহয় কিছুমান মানে আমি চিন্তা কৰিছোঁ যে আমাৰ ৱেইনচিত ধৰক কিছুমান বস্তু ফাৰ্নিচাৰ তেনেকৈ গডৰেজ হওক ফ্ৰিজ হওক কিবা কিবি বস্তু ওলায় আমি সেইখিনি ল'ম আৰু কিছুমান মানুহক মানে এটা পুৰণা ফ্ৰিজো দৰকাৰ হয় আমি যোগাৰ দিব পাৰিলে ভাল হ'ব আৰু আমি বিশেষকৈ আমাৰ এটা নিয়ম আছে কি আমি বাইকখন আমি নিজে ৰিপেয়াৰিং কৰোঁ আমি কাৰোবাৰ ওচৰত গৈ পিনি মানে আমি কাম কৰিবলৈ নাথাকোঁ আমি নিজে ৰিপেয়াৰিং কৰোঁ নিজৰ গেৰেজ আছে আৰু ৰিপেয়াৰিং কৰি আমি স্কুটাৰ এখন কোনো প্ৰব্লেম নথকাকৈ আমি মানে কাষ্টমাৰক উলিয়াই দিব পাৰোঁ সেইটো আমাৰ মানে প্ৰধান লক্ষ্য আৰু আমাৰ পৰা যিখন বাইক ইয়াৰ পৰা নিব তেওঁ এটকাও ক'তো খৰচ কৰিবগৈ নালাগে মানে সেইটো কথা হয় আৰু এটা দুটামান কথা সুধিলোঁ এতিয়া প্ৰায় কিছুমানত আপোনাৰ ৱাৰেণ্টি থাকে বা কিবা ডিছকাউণ্ট থাকে ইমান পাৰ্চেণ্ট ডিছকাউণ্ট তেনেকুৱা মানে আমি নিজে চিন্তা কৰিছোঁ যে যিটো গাড়ীখনত যিমান ধৰণে আমি প্ৰাইচ ৰাখিব লাগে সেইমতে আমি ৰাখিছোঁ তাত কোনো ডিছকাউণ্ট নাই আমি এটা ৰেট ধৰি দিছোঁ মানে আৰু সেইখন মানে এইটো পাবলগীয়া ৰেটেই আৰু সেইটো আনতকৈ অকণমান কমেই হ'ব আৰু বিশেষকৈ মই কৈছোঁ যে মোৰ পৰা লৈ যোৱাৰ পিছত স্কুটিখনত মানে কিবা এটা খৰচা কৰিবলৈ নাথাকে মানে সেইটোৱে বস্তু প্ৰয়োজন নাথাকে মানে এবছৰলৈকে মানে চুব নালাগে আমি যিটো বেয়া দেখোঁ সেইটো কম বেয়া হ'লে মানে আমি গেজত আহিলে আমি চাই মেলি দিওঁ বিশেষকৈ মানে মোৰ এটাই সুবিধা আমাৰ ইয়াত যিটো মেকানিক আছে মোৰ ভাইটি সি মানে ক'ব নোৱাৰে কথা ক'ব নোৱাৰে ইচাৰাত কাম কৰে সি মানে কোনো থাক পাজি একো হেৰি নাই তাৰ মানে সি গাড়ী বাইকখন দেখিলেই গম পায় চুলে গম পায় মানে কেনেকৈ কি হয় আৰু সি মানে কাণেও নুশুনে আৰু মানে কথা ক'বও নোৱাৰে সেইটো কাৰণে মই অকণ ভাল পাইছোঁ মানে কোনো ফাক ফুক নহয় মানে ভগৱানে এটা চিন্তা কৰক তেতিয়াহ'লে আৰু এইটো হৈছে সেই নতুনকৈ খোলা ব্যৱসায় প্ৰতিষ্ঠানটো ক'বলৈ গ'লে এইখন তাৰ ছাইডতে আছে যিটো ধৰক এটা গ্ৰেজ বুলি ক'ব লাগিব ইয়াতে গাড়ী ভাল কৰা হয় মেৰামতি কৰা হয় আৰু এই গ্ৰেজটো এতিয়া নহয় এই 91ৰ পৰা এই স্থানতে মানে প্ৰতিষ্ঠিত হয় আৰু বৰ্তমান এই ব্যৱসায়িক প্ৰতিষ্ঠানটো যিটো ছেকেণ্ড হেণ্ড ষ্ট'ৰ একদম চিনামাৰ প্ৰথমখন ছেকেণ্ড হেণ্ড ষ্ট'ৰ হয় প্ৰায় 15-10 দিনমান হৈছে অ'পেনিং কৰা আৰু অকণমান তাৰ বিষয়ে মই আপোনালোকক দেখাব লাগিছোঁ এই প্ৰতিষ্ঠানত কি কি বেচা কিনা কৰা হয় ছেকেণ্ড হেণ্ড ষ্ট'ৰ আৰু কেনেকুৱা ধৰণৰ কালেকশ্যন আছে বাইক আৰু স্কুটি এইসকল ভিডিঅ'টো আৰম্ভ কৰোঁ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কথা কোৱা হৈছিলে মই এইকেইটাই হয় মই যিটোটাই নিজে দেখুৱাব মানে কি কি নতুনকৈ কালেকশ্যন আহিছে বাইকৰ আৰু স্কুটি অকণমান দামবোৰ ক'ব এখন মেষ্ট্ৰ এজ আছে 2016 মডেল 2016 মডেল 33,000 টকা ডকুমেণ্টছ হ'ল কি আৰু ধৰি লওক কাষ্টমাৰজন যদি আহে আপোনাৰ কি কি ডকুমেণ্টছ দিব লাগিব ডকুমেণ্টছ কাষ্টমাৰ আজিকালি কি আছে আপোনাৰ 2930 পেপাৰ আৰু আপোনাৰ ভোটাৰ আধাৰ কাৰ্ডটো দিব আধাৰ কাৰ্ডৰ ট্ৰেন্সফাৰ হৈ যায় আৰু আপোনাৰ ফালৰ পৰা কৰিব নে কাষ্টমাৰ নিজে কৰিব ইঞ্চুৰেঞ্চ পলিউশ্যন মই ক্লিয়াৰ কৰি দিব আৰু বাকী কিমান সময় একদম নতুনটো কিমান চলিছে বুলি ক'বলৈ গ'লে 935 একদম বহুত কম চলি আছে একদম নতুন মডেল হয় নেকি এখন এক্টিভা আছে এক্টিভাৰ এইখনো কমেই চলিছে 2017 মডেল 03 যোৰহাটৰ গাড়ী হয় কিমান ক'লে প্ৰাইচটো এখন আছে 37
চলিছে কিমান বুলি ক'বলৈ গ'লে এখন মানে মিটাৰটো ভাগি গৈছিলে অঁ এই নতুনকৈ মিটাৰটো লগোৱা হৈছে এইখন কম চলা গাড়ী মানে 12,000 চলিছে নেকি দেখাতে গম পায় গাড়ীখন মানে একদম বেছি দিনৰ গাড়ী নহয় মানে A03 ইউ কুটাৰ আৰু আপোনাৰ এইটো আছে এখনটো পুৰণা বুলেট হয় বাৰু হয় ৰয়েলৰ ন মানে আগৰ মডেলটো মডেল আৰু প্ৰাইচ কিমান কৈছে এইখন 75 আৰু আপোনাৰ কিমান চলিলে এইখন পুৰণা বহুত যথেষ্ট চলিছে চলিছে ন তাৰ এইখন আছে ৰেজেট 18 মডেল 18 মডেল A03 Y কুটাৰ কিমান কিলো প্ৰাইচ এইখন 40 আৰু এইপিনে প্লেটিনাৰ আছে ন বৰ্তমান বৰ বেছি কালে গুদামত আছে আৰু তেখেতৰ ঘৰতো দুখনমান আছে আৰু লগতে নতুনকৈ হৈছেতো 10-15 দিন হৈছে মানে মানে জেগাটো মানে কম কাৰণে মানে অকণমান কমকৈ ষ্টক আছে আৰু যদি বেলেগ চাওঁ বুলি ভাবে বা কিবা সুধিম বুলি ভাবিছে মই ডিছক্ৰিপশ্যনৰ লিংকত মই কণ্টেক্ট নম্বৰটো দি দিয়া হ'ব যিটো ভাগৰ আৰু আপোনালোকে যদি কিবা বিচাৰে বা কিবা সুধিব বিচাৰে আপুনি কল কৰি পিনে এবাৰ সুধিব পাৰিব ঠিক আছে ধন্যবাদ